ডাঙৰ ৰাজকুমাৰী সৰু ৰাজকুমাৰী ফুৰিবলৈ যাবলৈ ইভিনিং ৱাকলৈ ওলাইছে ক'ত যোৱা তোমালোকে ক'ত যোৱা ফুৰিবলৈ কাৰণে তোমালোকৰ আজি ফুৰা জেগা ক'ত আজি ফুৰা জেগা পাহাৰ পাহাৰ ফালে অলপ খোজ কাঢ়িম বজাৰ কৰিম খোজকাঢ়ি যাবা নে BMW যাবা খোজ কাঢ়িও যাম বাই বাই সি ইউ তোমাক আহি আকৌ লগ পাম স্মিতা ফেমিলি ব্লগছলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমি এতিয়া চাওক আমি কি চাই আছোঁ আমি ঢেকীয়া শাকলৈ চাই আছোঁ আমি ইমান ধুনীয়া ফ্ৰেছ ঢেকীয়া শাক দেখি আমাৰ লোভ লাগিছে আমি তাকে প্লান কৰি আছোঁ এতিয়া যোৱা সময়ত আমি ঢেকীয়া শাককে ছিঙি যাম নেকি অলপমান হয় নাই বেটি আমি এতিয়া ৱকিঙক শুৰু কৰিম ব'লা আমি অলপমান ৱক কৰোঁগৈ ব'লা লেটছ গ' ৱক কৰি ভাল পোৱা নাই এনে ইভিনিং ৱক কৰি ভাল পোৱা চবে কামৰ পৰা ঘূৰিছে উভতিছে আন্ধাৰ হ'ল ন আজি বেলি সোনকালে আচলত ক্লাউডি হৈ গ'ল সেইটো কাৰণে আজি ডাৱৰীয়া টাইপ হৈ গ'ল বহুত হাই টেম্পাৰেচাৰ আছিলে আজি বাপৰে আমাৰ ইয়াত আপোনালোকৰ সেইফালে কেনেকুৱা বা নাজানো আমাৰ ইয়াত আজি বহুত সাংঘাতিক হাই টেম্পাৰেচাৰ আছিলে তাতে আকৌ মাজে মাজে কাৰেণ্টৰ অলপ ডিষ্টাৰ্ব মানুহজনীয়ে ঘৰত বহুত কষ্ট পালে আজি আৰু বেটি মধুৰি চাই থাকিবা নে অলপ খোজো কাঢ়িবা আমাৰ ঢেকীয়া শাক ছিঙিবলৈও আছে নহয় বেছি আন্ধাৰ হ'লে দিগদাৰ হ'ব বজাৰৰ পৰা কিবা কিনি লৈ যাম বাৰু তথাপিতো ঢেকীয়া শাকটো একদম ফ্ৰেছ অৰ্গেনিক দেখি পাইছোঁ যে ইমান ফ্ৰেছ ঢেকীয়া দেখি আমাৰ অলপমান মনটো আকৰ্ষিত হৈ গৈছে লোভ লাগি গৈছে আজি কিমান কিলোমিটাৰ ৱক কৰিম বুলি ভাবিছা বেছি নাকাৰে ন অলৰেডি আমি এক্সস্টেড আছোঁ আমাক শহীদ হৈছে আজি সূৰ্য দেৱতাই চব আজি আমাক বুলি নহয় আমাৰ এইটো অঞ্চল প্ৰায় অসমত চাগে প্ৰায়খিনি ডিষ্ট্ৰিক্টতে আজি চাগে বহুত গৰম আছিলে আজি চব এক্সস্ট হৈ গৈছে সেইটো কাৰণে চবে নিজৰ নিজৰ কামত চবে নিজৰ যোনে ব্যস্ত আছিলে চবে ভাগৰিলে চাগে কাৰোবাৰ এইবোৰ তেলবোৰ ভিটামিনবোৰ ওলাই যায়গৈ তোমাৰ ভিটামিন ওলাল নাই আজি ভিটামিন ওলাই থাকে তুমি জোখতকৈ বেছি ঘামা আকৌ তোমাৰ ৱেইটটো বেছি বাঢ়ি গ'ল যে ৱেইট বাঢ়িলে এনেকুৱাই হয় তুমি ৱেইট অলপ লুজ কৰিবা অলপ ডান্স চান্স কৰিবা কাইলৈ পৰা ডান্স কৰিবা দেই অলপ হেৰি মিম চিমছ টিকটক চিকটক কিবা কিবি বনাবা ইউটিউব শ্বৰ্টছ বনাবা মোৰ লগত মই ইউটিউব শ্বৰ্টছত এনেও আজি কিবা কিবি ডাইলগ চাইলগ মাৰি থাকোঁ নহয় মোকে কপাৰেট কৰিবা ডাইলগ মাৰিবা নহ'লে ডান্স কৰিবা মোকো অলপমান শিকাই দিবা কেনেকুৱা ডান্স কেনেকুৱা বস্তু নহয় জানো আৰু কিনো কৰোঁ ক'ম আৰু অলপমান আমিও ৱকিং কৰিম আৰু বেছিকৈ খোজ নাকাঢ়োঁ আজি 1-1.5 কিলোমিটাৰ মানে খোজ কাঢ়িম ইমান ধুনীয়া কেঁচা দলং এটা দেখি পাইছেনে ক'ব নোৱাৰিছোঁ সেইটো চব ইমান ধুনীয়া ঘৰ নলা ওপৰৰ পৰা ইমান ধুনীয়া এটা দলং এটা গৈছে নহয় জানো তাকে আপোনালোকক পুনৰ লগ পাম ৰাতিকৈ নহ'লে কাইলৈ চেষ্টা কৰিম যে ৰাতিকৈ আকৌ লগ পাম নহয় জানো অ'কে বাই বাই চি ইউ গাইজ